নমস্কাৰ সকলোকে মই আনটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম প্ৰশ্ন, নীল নদীৰ দান বুলি কোনখন দেশক কোৱা হয়? ভাৰত, চীন, ইজিপ্ত, ম্যানমাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইজিপ্ত। ইজিপ্তক নীলৰ দান বুলি কোৱা হয়। লিলি ফুলৰ দেশ বুলি কাক কোৱা হয়? নেপাল, কানাডা, নেদাৰলেণ্ড, ব্ৰাজিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কানাডা। দ্বিতীয় প্ৰশ্ন, ইউৰোপৰ ককপিট বুলি কোনখন দেশক কোৱা হয়? ইটালী, ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইউৰোপৰ ককপিট বুলি বেলজিয়ামক কোৱা হয়। স্বৰ্ণ পেগোডাৰ দেশ বুলি কাক কোৱা হয়? নেপাল, ভূটান, ইৰাক, ম্যানমাৰ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ম্যানমাৰ। গিব্ৰাল্টাৰ প্ৰণালীয়ে কাক সংযোগ কৰিছে? প্ৰশান্ত আৰু ভূমধ্য আটলাণ্টিক, ভূমধ্য আৰৱ আটলাণ্টিক, লোহিত ভূমধ্য। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ আটলাণ্টিক আৰু ভূমধ্য সাগৰক সংযোগ কৰিছে গিব্ৰাল্টাৰ প্ৰণালীয়ে। মুক্তাৰ দ্বীপ বুলি কোনখন দেশক কোৱা হয়? কাটাৰ, ব্ৰাজিল, বাহৰেইন, আৰৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বাহৰেইন। সহস্ৰ দেশৰ হ্ৰদৰ দেশ বুলি কাক কোৱা হয়? 100 আইচলেণ্ডৰ, ইৰাণ, নেদাৰলেণ্ড, ফিনলেণ্ড, জাপান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফিনলেণ্ড অপশ্যন চি অৰ্থাৎ ফিনলেণ্ডক সহস্ৰ দেশৰ হ্ৰদৰ দেশ বুলি কোৱা হয়। দক্ষিণৰ সম্ৰাজ্ঞী বুলি কোনখন দেশক কোৱা হয়? ইটালী, শ্ৰীলংকা, ম্যানমাৰ নে ছিডনী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ছিডনীক দক্ষিণৰ সম্ৰাজ্ঞী বুলি কোৱা হয়। মেন অফ ডেষ্টিনী বুলি কাক কোৱা হয়? R.N. টেগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, জৱাহৰলাল নেহৰু, চন্দ্ৰগুপ্ত নে নেপোলিয়ন বোনাপাৰ্ট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ নেপোলিয়ন বোনাপাৰ্টক মেন অফ ডেষ্টিনী বুলি কোৱা হয়। উইজাৰ্ড অফ দ্য নৰ্থ বুলি কোন বিখ্যাত? E.M. ফ্ৰষ্টাৰ, ৱাল্টাৰ স্কট, কালিদাস নে R.N. টেগৰ। ইয়াৰ হ'ব অপশ্যন বি অৰ্থাৎ ৱাল্টাৰ স্কটক উইজাৰ্ড অফ নৰ্থ বুলি কোৱা হয়। কোন চনৰ পৰা নোবেল বঁটা প্ৰদান কৰি অহা হৈছে? অপশ্যন এ 1901, 1801, 1955, 2001। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ 1901 চনৰ পৰা। আলফ্ৰেড নোবেলৰ কেতিয়া মৃত্যু হৈছিল? অপশ্যন এ 1854, 1901, 1856 নে 1896। অপশ্যন হ'ব শুদ্ধ উত্তৰ হ'ব 1896। অপশ্যন ডি মেগছেছে বঁটা কাৰ সোঁৱৰণত প্ৰদান কৰা হয়? এডৱাৰ্ড গেইট, ৰমন মেগছেছে, চি.ভি. ৰমন, এডৱাৰ্ড জেনাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ৰমন মেগছেছে। মেগছেছে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰি আহিছে? অপশ্যন এ 1850, 1869, 1956। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1958। পুলিৎজাৰ বঁটা কি ক্ষেত্ৰত প্ৰদান কৰা হয়? সামৰিক, শান্তি, সাংবাদিকতা নে বিজ্ঞান। অপশ্যন চি শুদ্ধ হ'ব সাংবাদিকতা। কেতিয়াৰ পৰা পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে? 1901, 1917, 1951, 1975। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1917 চনৰ পৰা প্ৰদান কৰা হৈছে। মাদাৰ টেৰেছাই কেতিয়া মেগছেছে বঁটা লাভ কৰিছিল? 1905, 1917, 1925 নে 1962। অপশ্যন ডি 1962। চাৰমিনাৰ ক'ত অৱস্থিত? দিল্লী, ৰাজস্থান, হায়দৰাবাদ, চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ হায়দৰাবাদ। হায়দৰাবাদত চাৰমিনাৰ অৱস্থিত। চাৰমিনাৰ কোনে নিৰ্মাণ কৰিছিল? শ্বাহজাহান, কুতুবুদ্দিন আইবাক, মহম্মদ কুইল কুতুব শ্বাহ, মহম্মদ ঘুৰি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মহম্মদ কুইল কুতুব শ্বাহ। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? মণিৰাম দেৱান, ভগত সিং, মংগল পাণ্ডে, তান্তিয়া টুপী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মংগল পাণ্ডে। ধন্যবাদ। সকলোৱে ভিডিঅ'বোৰ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।